তহঁতক কি লাগে ইয়াত? কি লাগে তহঁতক ইয়াত? চুপ থাক। ঐ সালা পুলিচগিৰি ছুটাবলৈ আহিছ হা? এবেলা ঐ ঐ হাল্লা নকৰিবি একে ঘাপে ঐ চুপ মন থাকক। তোৰ ঘৈণী হা? আপোনাৰ মিষ্টাৰে আমাক উগ্ৰপন্থী সজাইছে, আমাৰ জীৱনত উগ্ৰপন্থী ডাক দিছে। মই চাওক আমাক উগ্ৰপন্থী যেন লাগে নেকি? উগ্ৰপন্থী আমি হা? কওক। তই কৰিছ আমাক এক্সট্ৰিমিষ্ট। আজি তোৰ ঘৈণী আৰু পুতেৰৰ ডিঙি দুটা কাটি তোৰ হাতত দি যাম। ঐ তই চব কৰিবি একে ঘাপে তোৰ নেলো। এওক এৰি দিয়ক, মই এওক বুজাম। মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ এওক এৰি দিয়ক। কিমান টকা দৰমহা পাৱ তই? কিমান টকা দৰমহা পাৱ? ঘৰ চা ইয়াৰ ঘৰটো চা 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 চলা দামী ব্ৰেণ্ড খাই বে। ঐ আৰু কিমানৰ জীৱন ধ্বংস কৰিছ বে? হা হা আমাক এক্সট্ৰিমিষ্ট সজাই তোক প্ৰমোশ্যন লাগে হা? প্ৰমোশ্যন লাগে? আমি দিম তোক প্ৰমোশ্যন, একদম ওপৰলৈ দিম। চালা শুনিছ নাই বে? ঐ ঐ শুনিবলৈ কি আছে ইয়াক? হা ইয়াক একেকৈ পাই পঠিয়াও নেকি? হা ঐ অকণ তোক এইখন ভৰি ঘূৰি আছিল ন? ঐ তপন ঐ চা যেনেকৈ আছো তেনেকৈ বহি থাক। সি যেন নাভাবে আমি তাক ভয় কৰি আছো বুলি। চাই থাক।